নমস্কাৰ, মই আছোঁ আজি টমটমত কি ঠেকছে বাপৰে। ৰাস্তাটো অলপমান বনাই আছে মই ৰঙিয়াত আহি আছোঁ, ৰঙিয়া স্পৰ্শ হস্পিটেললৈ আহি আছোঁ টমটমত। বাইদেৱে কিবা অসুখ হৈছে, বাইদেৱে দেখাব তামোলপুৰৰ পৰা বাইদেউ আহি আছে। ইয়াৰ ৰেল গেট পৰিলে এই চাওকচোন, এইজনক বাইকে পাৰ কৰি দিছে বাপৰে, ৰখিবৰ সময় নাই। আৰু আজি ইমান ৰ'দটো দিছে, কি ক'ম আৰু, ৰ'দ সহ্যই কৰিব নোৱাৰা আছোঁ আজিকালি। সেইফালৰ পৰা আহি আছে ইঞ্জিনটো। ফাইনেলি আহি পালোঁ ৰঙিয়া স্পৰ্শ হস্পিটেললৈ। বাপৰে, টমটমত কি ঠেকচা ভাগৰ লাগি গৈছে একদম। পৰা এইফালে বাইদেউ আহিব ন, বাইদেউক ৰখি আছোঁ। স্পৰ্শ হস্পিটেল এইখন, এইফালে হ'ল আগপিনে আপোনালোকৰ মানে এইফালে মেইন হাইৱে, আৰু এইখন স্পৰ্শ হস্পিটেল, আৰু এইফালে হ'ল আপোনাৰ পিছফালে হ'ল ৰঙিয়া ৰেলৱে ষ্টেচন। গতিকে বাইদেউ আহি পালে, এতিয়া আমি হস্পিটেললৈ গৈ আছোঁ। কিমান দেৰি হ'ব নাজানো আৰু, গতিকে আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ ভিডিঅ'বিলাক পোৱাৰ আশালৈ আজিলৈ বাই বাই।